নমস্কাৰ স্বাগতম জনাইছো এমজি ক্ৰিয়েচনৰ আনটি নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ ধৰণৰ হ'ব কিয়নো আজি মই ড্ৰয়িং কৰি দেখাম কিন্তু ড্ৰয়িং কৰি দেখাবলৈ মোৰ হাতত তেনে ধৰণৰ বস্তু নাই ড্ৰয়িঙৰ কালাৰ শেষে হৈ গৈছে কিন্তু লকডাউন হৈ আছে সকলোতে লকডাউন হৈ আছে সেইবাবে বস্তুবোৰ আনিবগে পৰা নাই ভিডিঅ' বনাবলৈ কিন্তু অভাৱে আৱিষ্কাৰৰ মূল বুলি যিটো কথা আছে সেইটো মানে এতিয়া হৈ গৈ আছে এতিয়া বস্তুবোৰ কম হৈ গৈছে তথাপিতো আমি ভিডিঅ' দিছো ট্ৰাই কৰি আছে দিবলৈ আৰু তাকে আজি মই ড্ৰয়িং কৰি দেখুৱাম চাওকচোন যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব অনাগত ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু একোনে চাওক শেষলৈকে চাই থাকিব মই যিহেতু ড্ৰয়িং কৰিম বুলি কৈছোঁ কিন্তু ড্ৰয়িং কৰিবলৈ মোৰ হাতত মেটেৰিয়েলছ নাই তেনেকুৱা সো মই আজি ড্ৰয়িং কৰি কিহত কৰিম দেখাইছোঁ কেনভাছৰ সলনি মই আজি ব্যৱহাৰ কৰিম এইখন হৈছে পুৰণি এখন হাৰ্ডবোৰ্ড তাৰপৰা বিচাৰিলে ইয়াত মই হোৱাইট কালাৰ কৰিম হোৱাইট কালাৰটো মই কিহেৰে কৰিম মোৰ হোৱাইট কালাৰ নাই সো মই অলপ স্পুন লৈছোঁ স্পুনকৈ এনেকুৱা স্পুন অলপ লৈছোঁ স্পুনখিনি মই ইয়াত গুলি লৈছোঁ পানী দি পেলাই সেইখিনি সাৱধানে গুলিব আৰু মই মোৰ হাতত কেইটামান ফেব্ৰিক কালাৰ আছে তাকো অলপ অলপ আছে আৰু তাকে চেষ্টা কৰি কৰিবলৈ চাই লওঁ